দল সংগঠন ৰাইজ ওলাই এটা প্ৰতিবাদ সাব্যস্ত কৰিছে। কোনো ৰাজনৈতিক দলক বা অৰাজনৈতিক দল যাক মানে উচ্ছেদিতসকলক মানে উচ্ছেদ জনাব উচতনি দিব পাৰে তেনেধৰণৰ ৰাজনৈতিক দল বা অৰাজনৈতিক দলৰ সংগঠনক আমি ইয়াত সোমোৱাটো প্ৰৱেশ নিষেধ কৰিছোঁ। কোনো ৰাজনৈতিক দলক ইয়াত তুষ্টিকৰণৰ ৰাজনীতি কৰি পেলাই এই আমাৰ ডিমৰীয়াৰ এই খিলঞ্জীয়াবাসীক শংকিত কৰি নুতুলিবলৈ আমাৰ বিশেষ তেওঁলোকলৈ আমাৰ অনুৰোধ জনাইছোঁ। উচ্ছেদ কৰাত আমি তাত বিৰোধিতা কৰা নাই। আমি কৈছোঁ বিধিসন্মতভাৱে নটিচ জাৰি কৰি তেওঁলোকক যাতে মানৱ অধিকাৰ খৰ্ব নহয় তাৰ কাৰণে কৰিব দিছোঁ। মুখ্যমন্ত্ৰীয়ে আজি দেখিলোঁ ইয়াত কেইদিনমানৰ আগতে কংগ্ৰেছত থকা গোটেইবিলাক আজি বিজেপিত জইন কৰি তেওঁলোকে আমাক গো বেক দিছে। পলিটিকেল ব্যৱহাৰ কৰি এটা চেনচিটিভ ইছ্যুক যাতে ৰাজনৈতিকৰণ নকৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, মুখ্যমন্ত্ৰীয়ে সাপ হৈ খুটে বেজ হৈ জাৰে। এই সম্পূৰ্ণভাৱে নিৰাপত্তা পাব লাগিব এই কথাখিনি আমি তেখেতৰ লগত পাতিলোঁ আৰু তাতে বহুত মানুহ ইনজাৰ্ড হৈছে। সেই মানুহখিনি সঠিকভাৱে চিকিৎসা পাই থকা নাই আৰু গাঁৱতো এতিয়া বহুত ইনজাৰ্ড মানুহ থকা বুলি আমি বিভিন্ন চৰ্চত আমি খবৰ পাইছোঁ যে এতিয়াও গুলিবিদ্ধ বহুত মানুহ গাঁৱত আছে। সেইসকলক আহিব দিয়া নাই বা সঠিক চিকিৎসা তেখেতসকলে পোৱা নাই। এই কথাখিনি আমি তেখেতক অৱগত কৰিছোঁ যে মানুহৰ চিকিৎসাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নালাগে। 600-700 হাজাৰ মানুহ তাতে এটা নদীৰ পাৰত আছে। এই মানুহখিনি খোৱা বোৱাৰ কোনো ব্যৱস্থা নাই। বাহিৰৰ পৰা কোনো মানুহ যাব দিয়া নাই। আমি যোৱাকালি যাব বিচাৰিছিলোঁ, আমাক যাব দিয়া নাই। বা বাহিৰৰ মানুহ আমাকো যাব দিব লাগে যাতে সেই দুৰ্ভগীয়া মানুহখিনিৰ খা খবৰ ল'ব পাৰে। তেনেকুৱা ধৰণৰ নাকাবন্দী হৈ থাকিব নালাগে। এই কথাখিনি আমি তেখেতক অৱগত কৰিছোঁ। মোৰ এটাই কথা যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অনাকাংক্ষিত লোকৰ উপস্থিতিয়ে অসমৰ জনজাতীয় লোকসকলৰ ভৱিষ্যত বিপদাপন্ন কৰি তুলিব। এই আইনখন ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনখন আমি প্ৰণয়ন কৰা নহয়। এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ আইনখন কংগ্ৰেছ দলে আনিছিলে আৰু এতিয়া কংগ্ৰেছেই এই আইনখনক বিৰোধিতা কৰাটো মই নিজেও বুজিব পৰা নাই। কংগ্ৰেছ দলে স্পষ্ট ভাষাত ক'ব লাগে যে তেওঁলোকক ট্ৰাইবেল বেল্ট এণ্ড ব্লক লাগে নে নাই। ট্ৰাইবেলসকলক উচ্ছেদ কৰি কোনোবা সন্দেহযুক্ত মানুহ বহিব তাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা ল'ব আৰু কংগ্ৰেছে তাক বেআইনী বুলি ক'ব, তাক মই ধিক্কাৰ দিছোঁ।